নমস্কাৰ, আজি আমি আলোচনা কৰিম APSC এক্সামিনেশ্যনৰ এক্সাম পেটাৰ্ণসমূহ। প্ৰথমতে এক্সাম পেটাৰ্ণ, প্ৰিলিমিনাৰী এক্সাম, মেইন এক্সাম, দেন ইণ্টাৰভিউ। প্ৰিলিমিনাৰী এক্সামিনেশ্যন, ইয়াত দুখন পেপাৰ আছে। প্ৰথম পেপাৰ জেনেৰেল ষ্টাডিজ 1, দেন জেনেৰেল ষ্টাডিজ পেপাৰ 2, CSET বুলিও কোৱা হয় এইখনক। জেনেৰেল ষ্টাডিজ 1ত টোটেল মাৰ্কছ আছে 200, ডিউৰেশ্যন 2 hours, টাইপ অবজেক্টিভ টাইপ কুৱেশ্যন, নাম্বাৰ অফ কুৱেশ্যন 100 numbers। ইয়াত 30 to 35 কুৱেশ্যন আছাম ৰিলেটেড হয়। ইয়াত নিগেটিভ মাৰ্কিং আছে ৰং এনচাৰৰ কাৰণে 0.25। CSET জেনেৰেল ষ্টাডিজ 2ৰ কাৰণে টোটেল মাৰ্কছ 200, ডিউৰেশ্যন 2 hours, টাইপ অফ কুৱেশ্যন অবজেক্টিভ, নাম্বাৰ অফ কুৱেশ্যনছ 80 numbers। কোৱালিফাইং নেচাৰ হয়। ইয়াত কোৱালিফাই কৰিবলৈ 33% মাৰ্কছ লাগে। নিগেটিভ মাৰ্ক আছে ফৰ ৰং এনচাৰ 0.25। মেইনছ এক্সামিনেশ্যন, কোৱালিফাইং পেপাৰ, পেপাৰ A, পেপাৰ B। পেপাৰ Aত আছে 300 marks, 3 hours। এইটো লেংগুৱেজ পেপাৰ হয়, আছামিজ, বড়ো ইত্যাদি। পেপাৰ B ইংলিছ, 300 marks, 3 hours। কম্পালচৰি পেপাৰসমূহ হৈছে পেপাৰ 1 এছে 250 marks, 3 hours। পেপাৰ 2 জেনেৰেল ষ্টাডিজ 250 marks, 3 hours। পেপাৰ 3 জেনেৰেল ষ্টাডিজ 2 250 marks, 3 hours। পেপাৰ 4 জেনেৰেল ষ্টাডিজ 3 250 marks, 3 hours। পেপাৰ 5 জেনেৰেল ষ্টাডিজ 4 250 marks, 3 hours। জেনেৰেল ষ্টাডিজ 5 আছাম ৰিলেটেড হয়, এখন 250 marks, 3 hours। অপশ্যনেল ছাবজেক্ট পেপাৰ 1 150 marks, 3 hours। পেপাৰ 8 অপশ্যনেল ছাবজেক্ট পেপাৰ 2 250 marks, 3 hours। After qualifying in written examination, you have to appear in interview. Interview marks আছে 275 marks. Total marks written examination paper 1 to paper 8 2000, then interview 275. Total marks all 2275. ভিডিওটো চাই উপকৃত হ'লে লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।